हेलो एवरीवन की खबर आपतालोकर आशा करूँ आपतालोक सकलोए बहुत बेसी भाले आछे मोरो भाल बारू आरो আজি আমি কোট আহিছো কি কৰিছো গুটে आपतालोকক দেখুৱাই আছে কি লিখা আছে অসমীয়া তুই পঢ়াছনে আজি एग्जाम আছে আৰু এই ব্লগটো মই 17 তাৰিখে বনাইছিল আৰু হেদিনাখন আছিল দেওবাৰ হেদিনাখন অমৃত বৃক্ষ আন্দোলন আছিল আৰু আমি আহিছো খুৰীৰ স্কুললৈ ওই ধুনু কোট উঠিছা আৰু দেখিছনে মনে মিহিমিকে বটমাচিবোৰ কৰি আছে তাকো চিঞৰি থাকিব লগা হৈছে আৰু ব্লগটো তেতিয়াহলে এতিয়া পা ষ্টাৰ্ট কৰিছো মই ভানু মোৰ চেনেল ভানু ব্লগছ আপোনালোকক সকলোকে স্বাগতম জনাইছো খুৰীয়ে গছপুলি ৰুলে আৰু ৰুই এয়া জেং দিবলৈ আহিছে আৰু ফটোবোৰ দেখি আপোনালোকে এটা কথা মন কৰিছেনে সকলোৱে ফটো দিছে বাৰু স্কুল আৰু মানে অফিস বা নিজৰ ঘৰখন খেউজিয়া হ'ব কিন্তু ৰাস্তাৰ কিনাৰৰ যে ৰাস্তাবোৰ বহল কৰি গছবোৰ কাটি দিলে একেবাৰে ছায়াকণ পাবলৈ তাত কিন্তু গছ লাগিছিল নহয় জানো হেতু এটা কিন্তু অনুভৱ কৰিছো মই আপোনালোকে কৰিছে নাই জনাবচোন আৰু এয়া আমি আহি পালো শ্ৰী আঠখিলীয়া নামঘৰলৈ সেইবাবে আমি ৰাতিপুৱা সোনকালে ওলাই আহিলো আৰু খুৰী স্কুলতো গছপুলি ৰুৱা হ'ল আৰু তাৰপিছত আমি আঠখিলীয়া নামঘৰ দৰ্শন কৰিবলৈ আহিলো আৰু এয়া আমি আহি পাই গলো শ্ৰী আঠখিলীয়া নামঘৰ যেহেতু আজি হ'ল ভাদৰ 30 তাৰিখ কাইলৈ ভাদ মাহ শেষ হ'ব মানুহৰ সমাগম কিন্তু বহুত বেছি আৰু দোকানত দেখিছে নাই বস্তু একদম ভৰ্তি হৈ আছে আমি খৰাৰ কাৰণে বস্তু লৈ ললো আৰু এয়া এতিয়া আমি সোমাম গৈ বলক তেতিয়াহলে মোৰ লগতে আপোনালোকে দৰ্শন কৰিব বহুতে আহিছে চাগে যোনে অহা নাই আপোনালোকে দৰ্শন কৰিব পাৰিব আৰু মানুহ দেখিছে নাই কিমান মানুহ মই প্ৰথমবাৰৰ বাবে ইমান মানুহ দেখিছো আগতে এবাৰ আহিছিলো এবাৰ বাৰু সেকেন্ড টাইম যোৱাবাৰ আহোতে মনৰ পাপাৰ লগত আহিছিলো আৰু এবাৰ মনৰ পাপা নাই বাৰু ডিফুট আছে আমি খুৰীহঁতৰ লগতে আহিছো আৰু ভাদ মাহত ইয়াৰ ৰাতিপুৱাৰ পৰাই নাম হৈ থাকে ৰাতিপুৱা 5টাতে বহুতে খৰাই দিব আহিলে আৰু আমি আহিছো 11টা বজাত 11টা বজাতো খৰাই দিব পাৰে আৰু অকমান নাম খুনাৰ সৌভাগ্য হ'ল কাৰণ খামৰণি হ'বলৈ হৈছিলে তাৰ পিছত অকমান ৰেষ্ট লৈ আকৌ গাব বলে সেইকাৰণে আমি অকমান শুনিবলৈ পালো বাৰু গৰম কিন্তু ইয়াত বহুত বেছি গৰম আজি গৰম বেছি আৰু মনৰ মানে গাটো অলপ বেয়া লাগি গৈছিল কিন্তু নামঘৰৰ ভিতৰত আহি ভাল লাগিছে কাৰণ ইয়াত অলপ ঠাণ্ডা ঠাণ্ডা আৰু ফেনৰ বতাহ পাই অলপ ভাল লাগিছে আৰু ভিতৰ চোৱা চাওকচোন অকমান আপোনালোকৰ লগত শেয়াৰ কৰিছো সঁচাকৈ আহি মনটো খুব ভাল লাগিলে চাহ খাব দিয়ে বোলে গৰম যদিও চাহকাপ দেখি একদম ভাল লাগি গ'ল কাৰণ ৰাতিপুৱাৰ পৰা একো খাই অহা নাই চাহকণ খাই সঁচাকৈ বহুত ভাল লাগিলে আৰু মনে মানে অকমান ভিডিঅ' কৰি দিছে আৰু বাহিৰত মানে ক'ব নালাগে বহুত গৰম এয়া দেখিছে নহয় বহুত গৰম পৰিৱেশটো কিন্তু খুব ধুনীয়া তাৰপিছত আমি প্ৰসাদ আনি ল'লোঁ আৰু প্ৰসাদ আনিয়ে অকমান খাই ল'লোঁ আৰু এয়া আমি এতিয়া বাহিৰলৈ ওলাই আহিলোঁ বাহিৰত আপোনালোকে জানে মেলা হৈ আছে কাৰণ ভাদ মাহ বুলি চাগে ইয়াত মেলা হয় মই আগতে গম পোৱা নাই এইবাৰ প্ৰথমবাৰ দেখিছোঁ আৰু পুৰা ডাঙৰ মেলা হৈ আছে আৰু জিলাপিবোৰ দেখিছে একদম পূজালে মনত পৰি গৈছে মনে একদম পূজা পূজা লাগিছে বুলি কৈছে একদম চবফালে চিঞৰ বাখৰ আজি হল নেক্সট ডে আজি হল 18 তাৰিখ আৰু আজি হল বিশ্বকৰ্মা পূজা আৰু 16 তাৰিখে মই গণেশ চতুৰ্থীৰ ব্লগ এটা বনাইছিলোঁ আপোনালোকে বহুত মৰম দিছে মোৰ সেই ব্লগটোত আৰু 17 তাৰিখে আমি একচুৱেলি নামঘৰলৈ যাবলৈ ওলালোঁ কাৰণ খুৰীয়ে মোক ৰাতিপুৱা কৈছে আৰু মোক ঘৰ একো চিজিল কৰা হোৱা নাছিলে কাৰণ ব্লগটো বনোৱা এইবোৰ ফুলবিলাক উলিয়াইছিলোঁ যে তেনেকৈ ড্ৰয়িং ৰুমত পেলাই থৈছোঁ খালি ঘৰটো সাৰি মুচি থৈ মই গুচি গ'লোঁ আৰু আজি হ'ল 18 তাৰিখ আৰু 18 তাৰিখে মই গোটেইবোৰ চিজিল কৰিব লৈছোঁ ৰাতিপুৱা শুই উঠিয়ে বোলো আগে ড্ৰয়িং ৰুমটো চিজিল কৰি লওঁ কাৰণ গোটেই ঘৰ সাৰিব মুচিব আৰু বহুত কাম আছে কৰিবলৈ আৰু মনৰ পাপা নাই মনৰ পাপা ডিফুট আছে কামৰ কাৰণে আহিব নোৱাৰিলে আৰু আজি মনে মই অকলে বিশ্বকৰ্মা পূজা পাতিব লাগিব আৰু মনে এয়া শুই উঠিছে
আৰু যেহেতু ডেকোৰেশ্যন কৰিছিলে চুকটো সেইকাৰণে অকণমান ডেকোৰেশ্যন কৰিয়ে ৰাখিলোঁ আৰু এনেকৈ চিজিল কৰি ৰাখিলে সঁচাকৈ পূজা পূজা ফিলিং এটা আহে খুব ভাল লাগে বিশ্বকৰ্মা পূজা আৰু পাপা নাই স্কুটি মই ধুব লাগিব চাইকেল দুখন ধুলোঁ মই ৰাতিপুৱাই ধুলোঁ এতিয়া মই স্কুটি ধুলোঁ যেহেতু ব্লগটো দেৰিকৈ দিছোঁ বিশ্বকৰ্মা পূজা 18 তাৰিখেই গ'ল তথাপিও বিশ্বকৰ্মা পূজাৰ বহুত শুভেচ্ছা থাকিল সকলোৱে বিশ্বকৰ্মা পূজা ভালকৈ উদযাপন কৰিলে চাগে আৰু মনে মই এনেকৈ অকণমান কৰিলোঁ মনে চাইকেল এখনে সিয়ে পূজা দিব বোলে কিন্তু পূজা দি থাকোঁতে সি এটা ডাঙৰ অঘটন কৰিলে কি কৰিলে চাওঁ আহক সি মানে কাঁহীখন দাঙিবও নোৱাৰে আৰু তাক পূজা দিবও লাগে তাৰপিছত আকৌ এয়া উঠাই দিলোঁ উঠাই দি সি হ'লেও পূজা দিবই আৰু যেনেকৈ হ'লেও সি চাইকেলকেইখনত পূজা দিবই এই পূজা চূজা দি ল'লে তাৰপিছত মই আহিলোঁ ভিতৰত মনে বাৰু অলপ ভিডিঅ' কৰি দিছে আৰু মনৰ পাপা নাই যিহেতু বস্তু বাহানি ইমান যোগাৰ কৰা হোৱা নাই ঘৰত যি আছে তেনেকৈ পূজা কৰিছোঁ আৰু গোটেইকেইটা থাকিলে ভাল লাগে নহয় জানো আৰু আপোনালোকৰ পূজা কেনেকুৱা গ'ল কমেণ্ট কৰি জনাবচোন আৰু আজিৰ ব্লগটো মোৰ কেনেকুৱা লাগিলে জনাব নাপাহৰিব যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ তেতিয়ালৈকে বাই বাই হাঁহি থাকক সুখত থাকক একদম হেপী হৈ থাকক